নমস্কাৰ সকলোকে মই পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সকলোৰে চাগে নিশ্চয় ভালে আছে। মই অত্যন্ত ব্যস্ত, গতিকে তাৰ বাবে ভিডিঅ' বনাবলৈ সক্ষম হোৱা নাছিলোঁ। মই আজি পুনৰ D.el.ed PET এক্সামৰ ৰিজাল্ট 2022ৰ সন্দৰ্ভত এইটো ভিডিঅ' লৈ আহিছোঁ। গতিকে ভিডিঅ'টো সকলোৱে শেষলৈকে চাব। সকলোৱে চাগে উৎকণ্ঠাত আছিলে D.el.ed PET এক্সামৰ ৰিজাল্ট কেতিয়া দিব। গতিকে মই আজি আপোনালোকক ক'ম এই ভিডিঅ'টোৰ জৰিয়তে D.el.ed PET এক্সামৰ ৰিজাল্ট কেতিয়া দিব। মই এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে D.el.ed যি পেট এক্সাম অনুষ্ঠিত হৈছিলে, এই এক্সামৰ ৰিজাল্ট অহা মাহৰ অৰ্থাৎ জুলাই মাহৰ ফাৰ্ষ্ট উইকত আপোনালোকৰ D.el.ed পেট এক্সামৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিব। গতিকে আপোনালোকলৈ এইটো ইনফৰ্মেশ্যন জনাবলগীয়া আছিল বুলি ভাবিলোঁ। গতিকে ভিডিঅ'টো তৈয়াৰ কৰিলোঁ। সকলোৰে চাগে নিশ্চয় ভালে আছে, কমেণ্ট কৰি জনাব আপোনালোক কেনে আছে। ৰিজাল্টলৈ চাগে সকলোৱে নিশ্চয় আশা কৰি আছে। গতিকে সকলোৰে ভাল হওক, ৰিজাল্ট ভাল হওক আৰু আপোনালোকে D.el.edটো কৰিবলৈ সুবিধা লাভ কৰক, তাৰে কামনা কৰিলোঁ। গতিকে আপোনালোকে ৱেইট কৰিব লাগিব জুলাই মাহৰ ফাৰ্ষ্ট উইকলৈ। গতিকে জুলাই মাহৰ ফাৰ্ষ্ট উইকৰ ভিতৰত আপোনালোকৰ SCERT D.el.edৰ যি পেট এক্সাম অনুষ্ঠিত হৈছিলে D.el.ed পঢ়াৰ বাবে, তাৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিব। গতিকে সকলোৰে আগ্ৰহেৰে বাট চাই ৰ'ব আপোনালোকৰ ৰিজাল্টৰ বাবে। আৰু ৰিজাল্ট ডিক্লেয়াৰ হোৱাৰ পাছত যিসকলৰ নাম আহিব তেওঁলোকে ইয়াৰ পাছৰ পৰৱৰ্তী কাৰ্যসূচীসমূহ বা আপোনালোকে কেনেদৰে আগবাঢ়িব, কি কৰিব, কি নকৰিব, তাৰ সন্দৰ্ভত মই পুনৰ ভিডিঅ' দিবলৈ চেষ্টা কৰি থাকিম। গতিকে আপোনালোকে যদি নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত দিয়া বেল আইকনটো দবাবলৈ নাপাহৰিব, যাতে আমি দিয়া সকলো ভিডিঅ' আপুনি অতি সোনকালে লাভ কৰে। গতিকে আজিলৈ ইমানেই, ধন্যবাদ। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে ৰিজাল্ট অহাৰ লগে লগে আপোনালোকক মই দিবলৈ সক্ষম হওঁ। গতিকে ইমানেই, বাই বাই।